ये पबजी वाला है क्या? যোৱা 3 মাহৰ ভিতৰত ভাৰত চৰকাৰে 200ৰো অধিক চাইনিজ এপক বেন কৰি দিছে, যাৰ ভিতৰত টিকটকো আছিল। আৰু এতিয়াও 118টা চাইনিজ এপক ভাৰত চৰকাৰে বেন কৰাৰ ঘোষণা কৰিছে, যাৰ ভিতৰত ভাৰতবৰ্ষৰ লোকপ্ৰিয় গেম পাবজিও আছে। এইটো কথা শুনি অভিভাৱকসকলে নিশ্চয় ভাল পাইছে, কিন্তু পাবজি ভাল পোৱা বাচ্চাৰ পৰা আৰম্ভ কৰি ডেকাসকলৰ বাবে এইটো এটা সেড নিউজ। আৰু বৰ্তমানতো পাবজি প্লে ষ্টৰৰ পৰা গুচাই দিছে। আপুনি যদি প্লে ষ্টৰত পাবজি বুলি সাৰ্চ কৰে, প্লে ষ্টৰত একো নাহিব। পাবজি বেনক লৈ ছ'চিয়েল মিডিয়াত কিছুমান মিম ভাইৰেল হৈ আছে, যিবিলাক চালে আপোনালোকেও হাঁহি ৰখিব নোৱাৰিব। কিছুমানেতো এইটোও কৈ আছে যে প্ৰধানমন্ত্ৰী মোদীৰ যিটো শ্ব' মন কী বাত, এইটোক মানুহে ইমান ডিছলাইক মাৰিছে, যাৰ বাবে গভৰ্ণমেণ্টে খঙতে পাবজি এপক বেন কৰি দিছে। আৰু কিছুমানে এইটোও কৈ আছে যে প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰ একাউণ্টটো হেক কৰাৰ কাৰণটোও হ'ল পাবজি এপক বেন কৰাৰ বাবে। ये पबजी वाला है क्या? আৰু যাৰ বাবে মোদীক মানুহে ট্ৰল কৰি আছে। কিন্তু এইবিলাক কথা ধৰিব গ'লে সঁচা নহয়। প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰ একাউণ্টটো হেক কৰাৰ কাৰণটো হ'ল হেকাৰে মোদীৰ একাউণ্টৰ পৰা টুইট কৰে যে কোভিড-19ৰ কাৰণে ভাৰত চৰকাৰে যিটো ক্ৰিপ্টো কাৰেঞ্চি, এইটোও একচেপ্ট কৰি আছে। ইয়াক বিটকইন বুলিও কয়। আপোনালোকৰ ভিতৰত যদি কাৰোবাৰ লগত ক্ৰিপ্টো কাৰেঞ্চি বা বিটকইন থাকে, তেনেহ'লে প্ৰধানমন্ত্ৰী কেয়াৰ ফাণ্ডত ডনেট কৰিব পাৰে। কেইদিনমান আগত ভাৰতবৰ্ষৰ পপুলাৰ ইউটিউবাৰ ইয়াৰো একাউণ্টটো হেক কৰি হেকাৰে বিটকইন খুজিছিল। পাবজি বেন কৰাৰ মেইন কাৰণটো হ'ল ভাৰতবৰ্ষৰ জনসাধাৰণৰ পাৰ্চনেল ডাটা চুৰি কৰাৰ সন্দেহ, যিটো এই বেন কৰা 118টা চাইনিজ এপৰ জৰিয়তে চাইনিজ গভৰ্ণমেণ্টে চুৰি কৰি আছিল। এইটো দেশৰ সুৰক্ষাৰ বাবে ভাল নহয়, যাৰ বাবে ভাৰতবৰ্ষৰ গভৰ্ণমেণ্টে এই এপবোৰক বেন কৰি দিছে। এতিয়া পাবজিৰ কথা যদি কওঁ, পাবজি লাভাৰসকলৰ বাবে পাবজি গেমক লৈ এটা ইমোশ্যন জড়িত হৈ আছে। অসমকে ধৰি গোটেই ভাৰতবৰ্ষত পাবজিৰ এটা ক্ৰেজ আছিল। আৰু কিছুমান ইউটিউবাৰেতো পাবজি খেলিয়ে ভাৰতবৰ্ষকে ধৰি গোটেই বিশ্বত নিজৰ নাম পৰিচিত কৰিছে আৰু পইচাও ইনকাম কৰি আছিল। কিন্তু মানুহে কয় না, এটা বস্তুৰ যদি ভাল গুণ আছে, তেনেহ'লে ইয়াৰ বেয়া গুণো আছে। কিছুমান মানুহে পাবজি কিমান চিৰিয়াছলি লৈছিল। কিছুদিন আগত মুম্বাইৰ এটা ল'ৰাই পাবজি খেলিবৰ বাবে ঘৰৰ পৰা 37,000 টকা দামী মোবাইল খুজিছিল, কিন্তু ঘৰৰ পৰা দিয়া নাই বাবে সেই ল'ৰাটোৱে ছুচাইড কৰিছে। আৰু এনেকুৱা ঘটনা বহুতো আছে, যেনে পাবজিত গান, ড্ৰেছ, বন্দুকৰ স্কিন, গাড়ীৰ স্কিন এইবিলাক আপগ্ৰেড কৰাৰ বাবে 17 বছৰৰ ল'ৰা এটাই ইয়াৰ দেউতাকৰ একাউণ্টৰ পৰা 16 লাখ টকা খৰচ কৰি পেলাইছে। 16 লাখ টকা, ইমান টকা জাষ্ট পাবজিত শ্ব' অফ কৰাৰ কাৰণে। ইয়াৰ দেউতাকৰ যিটো ইমান দিনৰ পুঁজি আছিল, চব পাবজিয়ে হেক কৰি পেলাইছে। কিছুমান মানুহে পাবজি কিমান চিৰিয়াছলি কিয় লৈছিল? গেমক সদায় জাষ্ট গেম হিচাপেই ল'ব লাগে, যিকোনো গেমেই হওক। ময়ো খেলিছিলোঁ পাবজি, মই ছিজন 2ৰ পৰা খেলি আছিলোঁ, কিন্তু মই ইমান চিৰিয়াছলি লোৱা নাছিলোঁ। এইবোৰ নিউজ শুনিলে এনেকুৱা লাগে যে ঠিকেই আছে, পাবজিক বেন কৰিছে, ভালেই হৈছে। আপোনালোকৰ মতামতটো কি পাবজিক বেন কৰালৈ? তলত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল, যদি ভাল লাগে লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এণ্ড মোক ছাপোৰ্ট কৰিব ফ্ৰেণ্ড, আপোনালোকৰ ছাপোৰ্টৰ বহুত দৰকাৰ। গতিকে ফ্ৰেণ্ড, বাই বাই, জয় আই অসম।